হেল্ল' গাইজ, মই চয়নিকা কলিতাই পুনৰবাৰ আপোনালোকক স্বাগতম কৰিছোঁ মোৰ ইউটিউব চেনেল চয়নিকা ৰিদ্ধি চেনেললৈ। আজি থাম্বনেইলখন দেখি হয়তো গম পাইছে আজি কিহৰ ওপৰত কথা পাতিবলৈ গৈ আছোঁ। অসমৰ এজন খুব জনপ্ৰিয় ইউটিউবাৰ তুলৰাজ অসম দা AS22 ব্লগ বুলি আছে তেওঁলোকৰ ইউটিউবৰ চেনেলটো। এসপ্তাহমানৰ আগতে মই এটা ভিডিঅ' পাইছিলোঁ তৎক্ষণাতে, মাজতে তেওঁলোকৰ এনিভাৰ্চাৰী গৈছিলহে, আৰু ভিডিঅ'টো এনেকুৱাকৈ পাইছিলোঁ যে একো ৰিলেশ্যন নাই, ডিভোৰ্চ তেনেকৈ পাইছিলোঁ। অকলশৰীয়া হৈ পৰিলোঁ বুলি লগালগ ক্লিক কৰি চালোঁ ভিডিঅ'টো। সম্পূৰ্ণ চোৱাৰ আগতে প্ৰথমতেই দেখিলোঁ যে পখিলা বেটিক দুলৰাজ দাই কৈছিল যে সকলো কথা লাহে লাহে ডাঙৰ হ'লে গম পাবি, তেনেকৈ কৈছিলে। তাৰপিছতে দুলৰাজ দাই বহুত কান্দিছিলে। তাৰপিছত তেনেকৈ গ'ল গুৱাহাটীলৈ, তেওঁ যাওঁ বুলি ওলাই গ'ল বাইক চলাই কান্দি কান্দি। তাৰপিছত কেইদিনমান পিছতে আকৌ এটা ভিডিঅ' পালোঁ, দুদিনৰ পিছত নে এদিনৰ পিছত চাইছিলোঁ ফুল। তাত তেওঁ ধুনু কলিতাক লগ কৰিবলৈ গ'ল। তেওঁলোকৰ এজনী মাক আছিলে বেংগলী, বঙালী বুলি কৈছিলে। তেওঁলোকৰ ঘৰত হেনো ধুনু কলিতা আছে, তাত ধুনু কলিতাৰ লগত অলপ কথা বতৰা পাতিলে সকলোৰে লগত। তেতিয়া ধুনু কলিতাই ভিডিঅ'টোত কৈছিল যে আচলতে হৈছিল কি হৈছিল, তেওঁলোকৰ ঘৰত আহিছিল দুজন ল'ৰা, বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী সকলো গৈ থাকে তেওঁলোকক লগ পাবলৈ, কাৰণ এজন ডাঙৰ ইউটিউবাৰ হয়। আমাৰো মন যায়, আমিও যাব পাৰোঁ, বেলেগো যাব পাৰে, সকলোৱে যাব পাৰে। এখন ফটো উঠিলে তেওঁলোকৰ বহুত ভিউৱাৰ্ছ হ'ব, বা যদি ইউটিউবাৰ হয় বহুত ছাবস্ক্ৰাইবাৰ হৈ যাব, কাৰণ দুলৰাজ দাই কাকো নুঠো বুলি নকয়েই ন, উঠে। আৰু বহুত বিভিন্ন ধৰণৰ মানুহকো বহুত সহায় কৰি থৈছে। তাৰপিছত যোৱা টাইমত হেনো ধুনু কলিতা বৌক ক'লে যে বৌ যাওঁগৈ, ফটো এখন উঠো বুলি গাতে হাত দি ফটোখন উঠিলে। তাৰপিছত ধুনু কলিতাই এনেকৈ কৈছে যে ঘৰত যোৱাৰ পিছত হেনো ধুনু কলিতাক কল কৰি ব্লেকমেইলিং কৰিছে যে ফটোখন ভাইৰেল কৰি দিম। তেতিয়া দুলৰাজ দা ওচৰতে আছিলে। ফটোখন ভাইৰেল কৰি দিম, তহঁতৰ সংসাৰত জুই লগাই দিম, চব ভাঙি দিম, সংসাৰ তেনেকৈ হেনো কৈছিলে, ভাবুকি দিছিলে। তাৰপিছতে দুলৰাজে ভাবিছে কি ফটো, তেনেকৈ ভাবিলে আৰু। তাৰপিছত তেনেকুৱাতে কাজিয়া পেচাল হ'ল নে নহ'ল নাজানো। ধুনু কলিতা মাকৰ ঘৰলৈ গুচি গ'ল পখিলা বেটিক লৈ। যোৱাৰ পিছত হ'ল আৰু সেই ভিডিঅ'টোত কৈছিল যে ধুনু কলিতাৰ গাত ভুল নাই। এটা কথাই ক'ব বিচাৰোঁ, ইমান ধুনীয়া সংসাৰখন যোনে ভাগিছে বা যোনে মাজত সোমাই পেলাই ভাগিব চেষ্টা কৰিছে, বহুত বেয়া কাম কৰিছা, কাৰণ এনেকুৱা কৰিব নাপায়, নহ'লে ভগৱানে বহুত খাও দিব। কাৰণ দুলৰাজ দা নিজৰ বুলিবলৈ তেওঁ এজন ভাইটি, লগতে ধুনু কলিতা আৰু পখিলা বেটি আছিল। তেওঁলোকৰ বহুত মৰম চেনেহ আছিল। ইমান ধুনীয়া ধুনীয়া ভিডিঅ' দিয়ে, মই বহুত ভাল পাওঁ চাই। সকলোৱে ভাল পায় হয়তো, অসমৰ বাহিৰতো চাই হয়তো, কিন্তু মোৰ ফেভৰেট ইউটিউবাৰো হয়। আৰু ইমান ধুনীয়া ধুনীয়া তেওঁলোকৰ কথা বতৰা ভাল লাগে। পখিলাৰ কথা বতৰা ঠুনুক ঠানাককৈ ফুটা নিচিনা হৈছে। সেইটো কাৰণে কৈছোঁ যে এজনী ছোৱালী কণমানি হৈ আছে, বেলেগৰ খাও নালাগিলেও তাইৰ খাও লাগিব, যোনে সংসাৰখন ভাগিবলৈ চেষ্টা কৰিছা। এটাই ক'ম, তোমালোকে সংসাৰখন নেভাগিবা। বেলেগৰ কথা শুনি বা বেলেগৰ কথা বিশ্বাস কৰি নিজৰ সংসাৰ কেতিয়াও ধ্বংস নকৰিবা। নিজ চকুৰে যেতিয়া দেখিবা তেতিয়া কৰিবা। আৰু যোনে ফটো উঠি এনেকুৱা কাম কৰিছে সেইটো বহুত বেয়া কাম হৈছে। কিনো ক'ম আৰু, তোমালোকৰ যাতে সংসাৰখন একে হয়, তাকে সদায় মিলা প্ৰীতিৰে হৈ থাকে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম। আকৌ যাতে একেলগে থাকা, আকৌ যাতে আমাক ধুনীয়া ধুনীয়া ভিডিঅ' দি থাকা। ইমানখিনিতে ভিডিঅ'টো সামৰণি দিলোঁ। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব, আৰু আপোনালোকেও চাবগৈ কি হৈছিল কি নহৈছিল। সেয়াই আৰু, বাই বাই।